নমস্কাৰ বন্ধু বান্ধৱীসকল, জিকে টিভি অসম চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসমীয়া সাধাৰণ জ্ঞানৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আহকচোন আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ, বচেন্দ্ৰী পাল। ভাৰতৰ নিম্নলিখিত কোনখন ৰাজ্যই আটাইতকৈ পূব আৰু পশ্চিমতম ৰাজ্য সূচায়? ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি, অৰুণাচল প্ৰদেশ আৰু ৰাজস্থান। নিম্নলিখিত কোনটো ভৌগোলিকভাৱে গ্ৰেট নিকোবৰৰ আটাইতকৈ ওচৰত? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ, সুমাত্ৰা। নিম্নলিখিত কোনটো মহাৰাষ্ট্ৰত নাই? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি, মাণ্ডৱ পাহাৰ। নিম্নলিখিত কোনখন ৰাজ্যত আৰাৱলী পৰিসৰ অৱস্থিত? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ, ৰাজস্থান। আন্দামান আৰু নিকোবৰৰ সৰ্বোচ্চ শৃংগ চেডল পিক ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি, উত্তৰ আন্দামান। ডুৰান্ড লাইনে নিম্নলিখিত কোনখন দেশৰ সৈতে ভাৰতীয় সীমান্ত নিৰ্ধাৰণ কৰে? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ, আফগানিস্তান। দুবাৰ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলা পৰ্বতাৰোহী কোন গৰাকী আছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি, সন্তোষ যাদৱ। মেঘালয় মালভূমি তলত দিয়া কোনটোৰ অংশ? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি, উপদ্বীপীয় মালভূমি। নিম্নলিখিত কোনখন ভাৰতীয় ৰাজ্যত আটাইতকৈ দীঘল সাগৰীয় উপকূল আছে? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি, গুজৰাট। নিম্নলিখিত কোনটো ৰেখাই ভাৰত আৰু চীনৰ উত্তৰ পূব অংশ নিৰ্ধাৰণ কৰে? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি, মেকমোহন লাইন। ভাৰতৰ উপকূলীয় ৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান? ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি, ৭,৫১৭ কিলোমিটাৰ। বান্ধৱীসকল, আপোনালোকৰ সকলোৰে ভৱিষ্যত উজ্জ্বল কামনা কৰি আজি এই ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকৰ মৰম আৰু আশীষ বিচাৰি পুনৰ এটি অন্য ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সকলোকে জনালোঁ ধন্যবাদ।